এনেকা বেয়া অৱস্থা সাগৰীজানৰ কি কম আৰু দুইটা বাইক লৈ মই কেনেকে যাম ধৰা অনিমেষ কেনেকে যাওঁ এই চাওক আপুনি সাগৰীজান যোৱাই ৰাস্তা এই চিলিপ চাব পাৰে বা গুলুগাবাটো কেনেকুৱা ধৰণৰ বাই বাই সাগৰীজান আজি তেওঁৰ কেউৰী ঘণ্টাৰ ঘৰ বনাইছিল বুলি কৈছে ন বনাব দিছোঁ পোৱা নাই মানে এইটো চাও দি দিলে তেতিয়া আমি ওলাই আহিলোঁ মানুহটো ঘৰ ঘৰ পালোঁ মই জেনেৰেল পাণ্ডে ব্লগ আকৌ মই ঘূৰি আহিছোঁ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ স্বাগতম চাওক আজি আমি এইটো ঠেলামৰা সাগৰীজান এনেকা বেয়া অৱস্থা সাগৰীজানৰ কি ক'ম আৰু সাগৰীজানৰ এনেকা বেয়া অৱস্থা এতিয়া মই যাম কেনেকৈ এইটো ভাবি আছোঁ মানুহৰ ঘৰ বিচাৰি পোৱাগৈ নাই কেনেকৈ যাম ৰাস্তাটো চাব নেকি আপোনালোকে চাওক এইটো এতিয়া বাইক লৈ মই কেনেকৈ যাম ধৰা অনিমেষ কেনেকৈ যাওঁ এই চাওক আপুনি যোৱাই ৰাস্তা বোলে এইটো এতিয়া মই কেনেকৈ যাওঁ ভাবি আছোঁ আজি বেংকৰ নামত শুয়ে যাম নেকি ৰাইট মে ৰাইট যাব নোৱাৰিবা বে যাব নোৱাৰিবা বে এইটো চাওক ৰাস্তাটো কেনেকুৱা এইটো যাম কেনেকৈ আমি এতিয়া কওক এইটো চাওক বিশাল দা এইফালে আৰু ৰাস্তা এইফালে এতিয়া আমি মানুহৰ ঘৰ কেনেকৈ যাম এতিয়া বিচাৰি বুজিয়ে পোৱা নাই বিশাল দা তুমিয়ে কোৱা কিবা এটা মোৰ টেনশ্যন হৈ গৈছে মই যাম কেনেকৈ বাইকটো ইয়াত লৈ যাম নেকি অঁ এইটোৱে কৰিব লাগিব ব'লা খোজকাঢ়ি আহিব পৰা নাই মানুহে বাইক লৈ যাব কেনেকৈ ভাইটি খগাৰী যাম কি এইপিনে যাব নোৱাৰি নেকি মুছলিম গাঁৱটোত এইপিন দিয়ে যাব লাগে নেকি এইপিন দিয়ে এইটো ৰাস্তা যাব নোৱাৰি এইপিন ৰাস্তা নাই বন্ধ হৈ গ'ল এনেকুৱা বেয়া ৰাস্তা হ'লে কেনেকৈ হ'ব চৰকাৰে কি এইফালে নাচায় নেকি চাব লাগে ন চৰকাৰে কিবা এটা ক'ব নেকি চৰকাৰক কি ক'ম আৰু কোৱা চৰকাৰক কোৱাৰ আগত মই নিজৰ ওপৰত ভাবি আছোঁ এতিয়া মই খৰাকি যাম কেনেকৈ যাম নিজৰ কালেকশ্যনটো কেনেকৈ কৰোঁ সেইটো ভাবি আছে নে অঁ কেনেকৈ কালেকশ্যন কৰিম কালেকশ্যনটো বাদ দিয়ে এয়া চাওক অলপ পিছত আপোনালোকে আকৌ চাব পাৰিব আমি ইয়াৰ পৰা কেতিয়া ওলাওঁ দেখাই আছোঁ চাব পাৰে বা গুলুগাবাটো কেনেকুৱা ধৰণৰ চাইছে কিমান মোটা চাওক না কিমান মোটা গুলুগাবা আজি হৈ গ'ল আপোনালোকৰ বৃহস্পতিবাৰ যোৱাকালি মই ভিডিঅ'টো আপলোড কৰা নাই আজি আকৌ আপোনালোকৰ এইটোৰ লগতে দেখাই আছোঁ আজি আছোঁ আমি বিশ্বনাথ চাৰিআলি ব্ৰহ্মপুত্ৰ চাপৰি বুঢ়ীগাং বাগমাৰী এতিয়া আমি আহি গ'লোঁ বুঢ়ীগাঙৰ পৰা ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ঘূৰি আহি মোৰ ভাইটিৰ দোকানত আকৌ আমি খাওঁ পোলাও বনাই আছোঁ আৰু মাংস ধুনীয়াকৈ খাই মেলি এতিয়া ঘৰ যাওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ পায় জনাব আজি আকৌ ওলাই গ'লোঁ আমি দুই ভাই আজি অনিমেষে চলাই আছে মই বহি আছোঁ আজি গৈ আছোঁ আমি এতিয়া অৰিয়ানতলি ঠেলামাৰা আলিচিঙা চবতে ভিজিট দিম এতিয়া বৰ্তমান কিন্তু ৰাস্তাত পাই গ'লোঁ মোৰ ভাইটি এটা সুমেশ ৰায় বুলি সি চাইকেল লৈ গৈ আছে ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ তাৰো ইউটিউব চেনেল আছে চাইকেল এডভেঞ্চাৰ তেজপুৰ বুলি মাৰিলে আপুনি পাই যাব সি এতিয়া বৰ্তমান ঢেকাজুলি গৈ আছে পোৱালিটো পৰা চাইকেল চলাই সি গম নাপায় আমি ভিডিঅ' বনাই আছোঁ বুলি চাওক মন আছে বাই বাই সেইদিনাখন যে গৈছিলোঁ সোমাব পৰা নাছিলোঁ ঘৰত আজি তাৰ ঘৰ পাই গৈছোঁ সি মানে তাৰ পৰা উঠি আহিছিলে সেইদিনাখন যোৱা নাই আমি ভালেই হ'ল সাগৰীজান
আজি তেওঁৰ কেউৰিগন্ধাৰ ঘৰ বনাইছিল বুলি কৈছে ন, তো কেউৰিগন্ধা আহিছোঁ, পে'মেণ্ট কৰিম বুলি কৈছিলে, কি হয় চাওঁ আজি। জেগা চাওক, ক'ৰ পৰা মানুহ ক'ত আহি ঘৰ বনাই দিয়ে। বহুত বেয়া অৱস্থা। দুই ভাই বহি চাহ খাই আছোঁ। চাহ বনাব দিছোঁ, খোৱা নাই তেলে। ঠিক আছে, চাহ খাওঁ, তাৰপিছত যাওঁ অৰিয়েণ্টেল। চাই ল'ব আজি কেনেকৈ ক'ত গৈ আছোঁ। খুব বেয়া অৱস্থা মানে। এইটো চাওক, চাহ দি দিলে মানে চাহ খাম এতিয়া। বৰ্তমান আমি ইয়াত বহি আছোঁ। এইটো চিঙৰি যোৱা ৰাস্তা, অৰিয়েণ্টেল এইপিনেদি সোমাই যায়। হাইৱেদিও যাব পাৰি, কিন্তু আমি এইপিনেদি আহি গ'লোঁ আৰু কাষ্টমাৰ ভিজিট কৰি কৰি। অৰিয়েণ্টেলি আহি চাওক, এনেকৈ ৰাস্তাত আমি পাৰ কৰি আহিছোঁ। চাওক কেনেকৈ ৰাস্তা, মানুহৰ ঘৰ বিচাৰি পোৱাই নাই। টেনশ্যন আমাৰ। এই অনিমেষ গৈ আছে, মই নামি খোজকাঢ়ি গৈ আছোঁ। এই ৰকম অৱস্থা হ'লে কেনেকৈ হ'ব ৰাইজ। এই চাওক, এই ৰকম গৈ আছোঁ। আপোনালোকে চাওক, কালেকশ্যন কৰিলেই নহ'ব, ছাৰ্ভাইভ কৰিব লাগিব। কেনেকৈ ডাবুল যাব কওক। যি অৱস্থা, সেইখিনি ভাল আছে, বহি যাম। অনিমেষ সেইখিনি বোকা পাৰ কৰিলে। তেতিয়া আমি ওলাই আহিলোঁ, মানুহটো ঘৰ এপিনে ঘৰ পালোঁ। এতিয়া আমি ওলাই আহিছোঁ দুটাই, অৰিয়েণ্টেল ৰবাৰতলা পাম। ৰবাৰতলাটো আৰু এটা কাষ্টমাৰক মিট কৰিম। সেইটো কাষ্টমাৰ সেইদিনাখন আমি ক্ল'জ দিব লাগে চাগে, কিন্তু এতিয়া আজি গৈ আছোঁ, আকৌ দেখাম। কৰিব লাগে কালেকশ্যনবিলাক, কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে। তাক কালেকশ্যন কৰিলেই নহ'ব, মানুহৰ ঘৰে বিচাৰি নহ'ব।